ডোখৰত শ'ল আৰু এটা ওলালে আমালৈ হৈ যাব। মানে প্ৰথমতে নালাগে বুলি কোৱা নাছিলে নে? এতিয়া শ'ল মাছটো দেখিলে নহয়। সেইটো চা, সেইটো সেই ইয়াত খুন্দিয়াই আছে চা, এইটো সেই গাঁতটোত সোমাই আছে চা, সেইটো দেখিছা নাই? কি কাৱৈ মাছ তেনেকৈ গাঁতত সোমাই থাকে নি? সেইটো এটা সেইটো এইটো এতিয়া পথাৰলৈ যাব সময়ত ভাল কাৰোবাৰ নহ'ল পাই এৰি থৈ যাবলৈও মন যায়। এয়া চোৱা আকৌ, তুমি ওচৰলৈ আহা আকৌ। ইমান অকণ অকণবোৰ নধৰিবা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে এতিয়া আহিছোঁ পথাৰলৈ। মাছৰ লগত লাগি থাকোঁতে দেৰিয়ে হ'লগৈ। ভিডিঅ'টো একেবাৰে পথাৰতহে আহি আৰম্ভ কৰিছোঁ। আপোনালোকে শেষলৈকে চাই থাকিব আৰু চাই কেনে পালে জনাবলৈ নাপাহৰিব। এইখন আমাৰ পথাৰৰ কাষেৰে এখন নৈও বৈ গৈছে, দেখুৱাই দিছোঁ। বাৰিষা কালত যি ভয়ংকৰ ৰূপ ধাৰণ কৰে, খেতি মাটি মাৰি নিয়ে মূৰৰ পৰা। তেনেহ'লে আৰম্ভ কৰিছোঁ, চাই থাকক শেষলৈকে। একদম ৰাইট টাইম দে, 14 ছেকেণ্ড লাগিছে কিন্তু। সেইদিনা কৰিছোঁ, সেইদিনা 14 ছেকেণ্ড। মই বিজ্ঞাপন এটা উলিয়াব লাগিব, হেৰি পথাৰত দাৱনি লাগিব নি এনেকৈ বুলি। 14 ছেকেণ্ডত এটা কাটে। সঁচাকৈ দেই, মানিব লাগিব কিন্তু। মই এতিয়াহে ৰৈ পেলাই ভালকৈ হেৰি কৰিছোঁ। মই 3টা কাটিলে তুমি কেইটা? মই 2টা কাটিলে 4টা। বহুত পিছ পৰি আছে দেই। একদম মানে এইটো টাইমটো মানে হেৰি হৈ গ'ল, ফিক্স হৈ গ'ল। 14 ছেকেণ্ডত এটা মুঠি। ভাল কাটিছা দেই। এসাঁজ খোৱাবা কিন্তু দেই ভালদৰে। মুঠিও ডাঙৰ আৰু টাইমটো কিমান? 14 ছেকেণ্ড। মই তেওঁৰ লগত নোৱাৰোঁ যে, সেইটো কাৰণে এইবিলাক উলিয়াই থাকোঁ, আপোনালোককো দেখুৱাই দিলোঁ। হাঁহি ধেমালিৰে কামবিলাক কৰিলে দুখ অনুভৱ নহয়, ভাগৰ অনুভৱ নহয়। সেই গতিকে মই এইবিলাক উলিয়াই থাকোঁ। কেতিয়াবা কম্পিটিশ্যন উলিয়াওঁ, কেতিয়াবা কিবা জমনি উলিয়াওঁ। এনেদৰে হাঁহি ধেমালিৰে কামবিলাক কৰোঁ। এনেদৰে আগলৈ মিলা প্ৰীতিৰে হাঁহি ফূৰ্তিৰে থাকিবলৈ আপোনালোকে আশীৰ্বাদ কৰিব, মৰম দিব আৰু মোক আগবাঢ়ি যাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দৈনন্দিন জীৱনৰ কিছু মুহূৰ্ত আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। বহুত আমাৰ বিলাসী জীৱন নহয়, বহুত কিবা কিবি নেদেখে। যি পাৰোঁ তাকে অলপ অলপ পাৰিছা না খাবলৈ? খাই দিয়া আকৌ। মজা লাগিছে। সদায় আহিবানে পথাৰলৈ? সদায় নাহা? এনেকৈ পায়ে পায়ে পানী খাবলৈ? ইয়াত থাকিবা? সেইবিলাক দেখিলে ল'ৰালি দিনলৈ মনত পৰি যায়। আমি আহিছোঁ যেতিয়া নেকি এইকো লৈ আহিছোঁ, ঘৰত মানুহ নাই থৈয়ে যাবলৈ। এনেকুৱা পৰিৱেশ মাজে সময়ে দিবও লাগে ল'ৰা ছোৱালীক।
অকল নহ'লে মোবাইলৰ লগত লাগি থাকে, কাৰ্টুন চাবলৈ লাগে। সেইটো কাৰণে তাইও জানক আমি কিমান কষ্টৰে তাইক ডাঙৰ দীঘল কৰিছোঁ। ডাঙৰ হ'লে চাব পাৰিব যদি পাহৰি যায় কেতিয়াবা। আজিলৈ ধান কাটি হৈ গ'ল, দুদিনমানৰ কাৰণে জিৰণি আৰু বেছি নাছিলে। আগ ধান বেছি দিয়া নাছিলোঁ, মাটি অকল 4 ডৰা আছিলে। কালিও দোৱা হ'ল। তাৰপিছতে আজি সেই এডৰা আছিলে। মানুহজনে স্পীডত দাই মই লগত মিলাবলৈ যাওঁতে স্পীডত ময়ো অলপমান মাৰি দিলোঁ, সোনকালে এদাই হৈ থাকিলে। এতিয়া ঘৰলৈ যাব পাৰোঁ। যিডোখৰ আছিলে সেইডোখৰ পকা নাই আৰু 8 কঠামান আছে, পকা নাই। 4-5 দিনমান ৰ'ব লাগিব বুলি কৈছে। 4-5 দিনমান ৰ'ম আৰু। ভিডিঅ'বিলাকত বহুত কিবাকিবি একো নেদেখে। আমাৰ গাঁৱলীয়া জীৱন জানেই, এনেধৰণে দিনবিলাক পাৰ কৰোঁ। তাৰ মাজৰে কোনোবা এটা দিন যাতে দিনটোৰ কিছু মুহূৰ্ত আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আপোনালোকক মোৰ ফালৰ পৰা এটাই অনুৰোধ কৰিম, আপোনালোকে ভিডিঅ'বোৰ চাব আৰু চেনেলটো যাতে আপোনালোকৰ মাজৰে এজন বুলি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি থৈ যায়। মৰম দিব, আশীৰ্বাদ দিব। মই ভবা মতে যাতে আগবাঢ়ি যাব পাৰোঁ, মোৰ চেনেলটো আগবঢ়াই নিব পাৰোঁ, তাকে আপোনালোকলৈ অনুৰোধ কৰিলোঁ। যি পাৰোঁ আমাৰ গাঁৱলীয়া কিছুমান মুহূৰ্ত, আমি কেনেদৰে দিনবোৰ পাৰ কৰোঁ, আমি কেনেধৰণৰ পৰিৱেশত থাকোঁ, তাৰে কিছু মুহূৰ্ত আপোনালোকৰ আগত ভিডিঅ' আকাৰে শ্বেয়াৰ। ইয়াতো আছিলেচোন এইখন বাৰীত। আজি যিহেতু ধান আৰু দাবলৈ নাই, মানুহজনে কচু ঠুৰি বিচাৰি গৈছে। কচু বোলে ওলাওঁতে খাবলৈ ভাল, সোমাওঁতে খাবলৈ ভাল। সেয়ে আজি আমিও কচু খাম ঘৰত। এনেকৈ বাম মাটি অলপ পৰি আছে, এইবিলাক খেতি কৰে, বাম খেতি মানুহে। সেইপিনে বান্দৰৰ উৎপাতটো ইমান নাই, আমাৰ ঘৰৰ ফালে বান্দৰৰ উৎপাত বহুত বেছি। এয়া হৈছে পোৰা গৰৈ মাছৰ পিটিকা। ইয়াত নহৰু পুৰি দিছোঁ, পিঁয়াজ অকণমান কুটি দিছোঁ আৰু কেঁচা মিঠাতেল আৰু নেমু অকণমান চেপি দিছোঁ। ইয়াত আৰু এটা বস্তু নাই, ধনিয়া। এনেদৰে খাই কোনে কোনে ভাল পায় জনাবচোন দেই, মই কিন্তু বহুত ভাল পাওঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। দিনটোৰ কিছু মুহূৰ্ত আপোনালোকৰ আগত ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব কমেণ্ট এটা কৰি। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ বাই বাই।